নবকত কিমান RPM লাগিব সেইটোৱে চাই দিওঁ ন 108 মান লাগি গ'ল কালাৰ মানে দিব লাগে কিমান দিয়ে স্মুথ আল্ট্ৰা স্মুথ আল্ট্ৰা হা অলপ খেলিম তাৰপিছত যাওঁ আৰু এফালে এতিয়া গলুম क्या निद्रे है हम बैगखन प्रथम स्टार्ट दिम माने नो रिपिंग जस्ट स्टार्टिंग 21,988 किलोमीटर 87 किलोमीटर चलाई दिलो 22,000 হ'ব আৰু বেছি নাই 20 किलोमीटर मान चलाब लगे बहुत चलाई दिलों 2 बছৰ कमप्लीटे ना तो बहुत चलाई दिलों माने मोर मते दे बेलेगर मते नाजानो किमान चलिले माने चलाब माने 2 बছৰ मैं माने बहुत चलाई दिलों गोटे भाइब्रेशन दिसे अब बाइकखन ठीक करब लगे डिलार एक दिन डिब्रुगढ़ भराब লাগিব डिलार तत भालके सार्विसिंग करे तो आज प्लानिंग स्लिनिंग ना So guys, welcome to my YouTube channel again, Mahotsav Vlogs. 4,000 complete subscribe. আজি গৈ আছো এনেই ফুৰিব মানে এনেই ফুৰিব তাৰপিছত MT এখন আহিছে তাৰ এখনৰ ভিডিঅ' বনাম মই MT খনৰ এতিয়া দিব পাৰি ইঞ্জিনটো অলপ গৰম হ'ল তো এতিয়া ডাইৰেক্ট মটৰ ভ্লগিঙত লগ পাইছোঁ দেই গাইছ কেনেকুৱা আহিছে ন মাইকটো এড হৈছিলোঁ মই এতিয়া গমেই নাপাওঁ মাইকটো ভইচটো কেনেকুৱা আহিছে পাছতে গম পাওঁ আৰু ভিডিঅ' চালে তো মটৰ ভ্লগিঙত লগ পাইছোঁ দেই চাই থাকিব ভিডিঅ'টো বহুত দিনৰ মূৰত আমি গাঁৱলীয়া মানুহ গোটেই জংঘল হৈ আছে গোটেই পদূলিটো আমাৰ মোৰতো ডাইৰেক্ট ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিওঁ ভ্লগিং বনাবলৈ मतलबे ना माने डायरेक्ट आसे तो आसे नाइ तो नाइ तो ये रास्ता तो खत्म माने मोर बाइकखन ये माने एकदम खत्म हो गल माने मोर किताबा खং उठे न बेया स्पीड जाओ माने সেইকাৰণে এই ৰাস্তাটো माने बहुत बेया गल बाइकखन तो भाइब्रेशन দি खत्म এডোখৰ গোটেই खत्म माने কেইদিনমান ষ্টপি কেইটামান মাৰি দিলে এটাই তো তেতিয়াও হ'ল অলপ ষ্টপি নাহে হুইলি মাৰি দিলে এইটো কি ড্ৰেগ হুইলি নে কি এইটো মাৰি দিলে এইটো চা ন এইটো পুলটো কিমান ডাঙৰ কেলৈ এই এইটো ৰাস্তাটো চা ন কেনেকুৱা মানে পেট চেট বিষাই থাকে লগালগ ভাত খাই পিনে উঠি আহিব নোৱাৰে মানে এনেকুৱা বিষাই মানে পেট তো আজি এনেই প্লেনিং নাই তো ওলাই আহিছোঁ মই 4,000 ছাবস্ক্ৰাইব হোৱাৰ কাৰণে মানে পাৰে হ'ল থেংক ইউ ছ' মাছ গাইছ কৰি দিয়া বাবে 4,000 তো আজি MT খনৰ ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ ৰিভিউ চিভিউ কিবা এটা দিম আৰু অলপ স্পীড পিকআপ Yamaha বাইক তো মজা আছে স্মুথ পুৰা বাইকখন স্মুথ কৰি দিলে মানে তো বাইকখন চাওঁ তো পিকআপ এটা দি চাম কি হয় গেৰকেইটা কিমান লাগে RPM এইবিলাকে মোৰ ভিডিঅ'টো এনেকুৱাই আহে চব এইটোৱে ৰচিডাল মাৰি থৈছোঁ এইটো ভেজাইছোঁ বজে কাৰণে
কে দেই দূৰ চাওঁ সেইদিনা প্ৰথম আনিয়ে ভালকৈ চলা সেইদিনা RPM 70 আৰু চলোৱাই নাই এখন বাইকখন আজি চলাম আৰু ভালকৈ অলপ ফালাফালি কৰিম MT-খনৰ মিটাৰটো একেবাৰে ওচৰত আছে মানে কেমেৰাটো সিমান এংগেলটো নিমিলে মানে সেইটো পাৱাৰটো নাই হয় এতিয়ালৈকে পাৱাৰটো আহিব আৰু ইয়াৰ মাতটো মানে এক্সজষ্ট বুলি নহয় ষ্টকৰ এক্সজষ্টৰ মানে চাউণ্ডটো সিমান ওলোৱা নাই মানে ই মানে ইমান মানে বহুত ভালকৈ চলা মানে বাইকখন যোনে মানে লৈছে মানে মোৰ লগৰে হয় লাষ্ট ভিডিঅ' দেখিছিলে সেইটো যাৰ ভিডিঅ' হৈছিলে ব্ৰেকিংটো কিন্তু মজা কৰিলে ডুৱেল ABS কৰি দিলে মজা আছে মানে চাৰি নম্বৰত কিমান RPM লাগিব সেইটোৱে চাই দিওঁ ন 107 মান লাগি গ'ল পূৰা বাবলিং কৰে আকৌ সেইকাৰণে মানে MT-খন বেয়া এক্সিডেণ্ট হোৱা চান্সটো বহুত আছে মানে এখন বাকী একো কেছ নাই বাকী চব ভাল মানে এয়া মানে স্মুথটো মজা আছে মানে তো আগৰ বাইকখন এইটো মোৰ বাইকখনো পূৰা ফালি লৈ আহিছে মোৰ তেল চেল নাছিলেই বেছি লম্বা ভিডিঅ' নিদিওঁ মই হ'লেও মই 1 নম্বৰ মানে 4 নম্বৰ মানলৈকে মই RPMটো দি চাব লাগিব আৰু হা কা তেল নাই সেইকাৰণে স্পীড নিদিবি কৈছিলোঁ আকৌ বেছি আগত নাযাওঁ অলপ আগত যাওঁ ব'ল হা কৰ আকৌ বেছি আগত নাযাওঁ অকণমান আগত গৈ বাইকখন দেখাই আছোঁ মই বাইকখন কিন্তু মানে একদম মজা লাগে মানে মোৰ এখন প্ৰথমতে যেতিয়া ওলাইছিলে ন MT তেতিয়া অকণমান ফেভাৰেট নহৈছিলে এতিয়া কিন্তু বহুত ফেভাৰেট হৈ গ'ল পূৰা এইফালে গ'ল্ড কালাৰ USD ফক লগাই দিলে এইফালে এইটো বাকীটো ঠিকেই আছে চব ঠিকেই আছে কিন্তু অলপ মানে ব্লগিং কৰিবলৈ মানে ডিছপ্লেখন মানে সিমান এংগেলটো নিমিলে মানে সেইটোৱে মানে বাকী একো মজা আছে মানে চলাবলৈ পূৰা স্মুথ মানে ব্ৰেকিং মজা কৰিলে বাকী যেতিয়া প্ৰথম MT-খিনি ওলাইছিলে ন ব্ৰেকিং ৰাম ঘাটিয়া মানে সেইখন মানে ফালি গ'লে এক্সিডেণ্ট হ'বিয়ে মানে ডাইৰেক্ট কথা এতিয়া কিখন কিন্তু চালিয়া কৰি দিলে কিন্তু নেযাং মছজিদলৈ সেইটো খোজাই আহিলে যে হা ইয়াত কালাৰ বনাই দিব লাগে কি ডিছখন এই ষ্টভি নেমাও এখনে ভাল হ'ব মাৰিবলৈ মোৰখন মই নেমাও তেল চেল নাই হা নুঠে বিৰাট ভাল লাগে কালি ন জছতে মাৰি দিলোঁ মই ৰাতিপুৱা হে উঠিলেতো এইখন অকণমান ছেম একেই হয় নাই অলপ চাচোন একেই এখননো গোটেই ৰকেট আকৌ ৰকেট এখন
হা মোৰখন এইখনে আৰু চাবিটো এই চাবাই চাবিটো ঐ ৰখ দিম চাবিটো মোৰখনৰ ৰকেটে আহো হোৱা মোৰখনৰ কথা নকওঁৱে আৰু হা ক'ত আছে সি ক'ত কথা পাত মই ওচৰত ভিডিঅ' বনাই আছিলোঁ গোটেই প্ৰথমবাৰতো ডাং নাখায় মোক কালি কেনেকৈ ডাং খাই গৈছিলে জানো নিজে গম নোৱাৰো মানে অলপ ভয় এটা ফিলিং হয় ন গোটেই ভাইজাৰ আছে ন মোৰখন তো সেইকাৰণে মানে ভাইজাৰ নথকা এমটি চেমটি হয় একো নাই কেছ নাই ব্ৰেকিং ঢেৰ আছে আকৌ বেয়া ভয় লাগিছে ঐ সেই ল'ৰাখন গোট খাই গ'ল আৰু যাংগৈ ব'ল এই ঢেৰ গোট খাই গ'ল যাংগৈ ল'ৰাখন বহুত গোট খাই গ'ল মানে ল'ৰাখন মানে এনেইতো ষ্টপিছ আছে মই নাজানো আকৌ ল'ৰাখন মানে গোট খাই গৈছে মানে তো বেলেগ কেছ হৈ যায় আকৌ স্কুলৰ ল'ৰা ন তো মানে বেয়া মানে পাব্লিক ৰাস্তাত এইবিলাক ক'বলৈ শিকিবতো মন আছে ষ্টপিটো বহুত কিন্তু কি ক'ম গাইছ নাজানোতো মানে বাইকখন চিন্তা হৈ যায় ন ফাৰ্ষ্ট কথা কৰিব লাগিলে খতম হৈ যাব ন আগত মাৰিম দুটামান মই আকৌ হ'লেও পথাৰ মাজত ৰখিব লাগিব পথাৰ মাজত ৰখি আকৌ ভালকৈ ৰখিব লাগিব তাত ৰখিব ন গোটেই ল'ৰাখন গোট খাই গ'ল ন এনেই পিছ চকাটো দাঙি দিলোঁ অলপ ৰখি দিলে পোৱালিখন স্কুল যোৱা পোৱালিখন আজি গৈ সিহঁতি সপোনে দেখিব চাগে যি দেখিছোঁ মা বাইক লাগে পাপা বাইক লাগে বুলি ঠেত ভুলে গ'লোঁ দেখাই পিনে আগত গৈ অলপ ৰখি আছোঁ তাৰপিছত ভিডিঅ'টো এণ্ড কৰি দিম মই এনেই জাষ্ট এমটিখন মই ইমানো ভালকৈ বনোৱা নহ'লে মানে মোৰ অকল এনেকুৱা হয় আধা খোৱা হয় ভিডিঅ' চিডিঅ' বনাব নোৱাৰোৱে মানে ভালকৈ এখন এমটিখন নিছিলে এই আমাৰ নতুন ইউটিউবাৰ দেই নতুন ইউটিউবাৰ নাম যুগান্ত মই ডেছক্ৰিপশ্যনৰ ইয়াৰ লিংকটো দি দিম তো ইমান ভিডিঅ' দিয়া নাই তো ইমান ভ্লগিং নকৰে মানে তো হ'লেও অলপ চলপ ট্ৰাই কৰিছে মানে তো হ'লেও মানে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম গৈ পিনে ছাবস্ক্ৰাইব কৰি ল'বা তাৰপিছত মোৰতো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ' দিওঁ কিছু অলপ মোৰ ফেন ফলোৱিং আছে অলপ তো গৈ পিনে ছাবস্ক্ৰাইব কৰি দিবা
তো লগৰবিলাক চব গ'ল তো লগৰ এটাৰ ঘৰত বিয়া খাবলৈ যাব লাগিব এতিয়া জাষ্ট অলপ পিছত গা চা ধুই যাম আৰু তো ভিডিঅ'টো এণ্ড কৰি দিম বাই বাই গাইছ নেক্সট ভিডিঅ'ত লগ পাইছোঁ জল্দি